গাইছ এয়া লাইন লগালোঁ চব গাড়ীখন এয়া এক্সপ্ৰেছখন দেখিছে নহয় আগফালৰ পৰা দেখাওঁ এক নম্বৰ লাইন লগাইছোঁ দেই গাইছ সীতাবাৰী কিনাৰে জেণ্টাৰ একদম এইফালে আমাৰ তৰুণ দা গাড়ী চাড়ী চলোৱা নাই এতিয়া তৰুণ দা হাঁহি দিছে এইখন গাড়ীখন এক্সিডেণ্ট হৈছিলে যে হেণ্ডচাম লাগিছে ন এক্সিডেণ্ট হৈছিলে যে গাড়ীখন কালি পৰহি এইটো গাড়ী ৰেডি ককা এটা ইজ কামিং মাইনা পাৰিজাতৰ কিবা আছে নাম পোহৰ চিনালিটা মানে এতিয়া এইটো চিনি পাই নাই তৰুণ দা বগাই আছোঁ কিবা এটা কৈ দিয়কচোন তৰুণ হাই হেল্ল' নমস্কাৰ হাই হেল্ল' গুড মৰ্ণিং এভৰিৱান তিনালিত আছোঁ আমি তিনালিৰ ৰাস্তা বনাই মামা দেখোন এইফালে বিপুলে গাড়ীৰ ভিতৰতে সোমাই আছে হাই বুলি কৈ দেই হাই বুলি কি ষ্টাইলত হাই এতিয়া ৰঙাখন আনিব মানেতো কল্পদাই আনিব মানে মই তেতিয়ালৈকে ইয়াত মানুহখনক ভৰাই কিনে উলিয়াতো গুচি যাব লৈ কিনে মই বেলেগটো ৰঙাটো লৈ কিনে যামগৈ আৰু তেতিয়ালৈকে ঠিকে আছে এইটো চকাটো পুৰা ডান্স মৰা মানুহ চাব নেকি ডান্স মৰা মানুহটো তেওঁ তিনালি দুখনত পৰা ডান্স মাৰিছিলে যে মানুহটো এইটো বহিছে চা কিবা এটা কৈ দেচোন হোলীৰ বিষয়ে হেপী হোলী আমি এতিয়া মধাৰী মানুহ মদ খাই কিনে আহিলোঁ এতিয়া মদ খাই কিনে ষ্টেণ্ডত বহিছোঁ মদ খাই কিনে গাড়ী চলাব মানা আছে সেইকাৰণে এতিয়া মদ নাখালে মানে ষ্টেণ্ডটো চিধাকৈ নাযায় হেপী হোলী সেইটোৱে হ'লে হেপী হোলী দেই চবকে মোৰ ফালৰ পৰা হা মানুহ নাই লাইন লগাইছোঁ হেপী হোলী দেই যিহেতু আজি হোলী ন আজি নে কালি নাজানো খালি হোলী আছে আৰু মোৰ ফালৰ পৰা চব সকলোকে হেপী এডভান্সত হেপী হোলী খেলা নে অলপ দেৰি পাছত খেলিম আৰু এইটো গাড়ী এইটো বোকা বতৰটো বহুত বেয়া তথাপিও হোলী মজাই আছে আৰু ন দিয়ক হ'ব দিয়ক চব ভিডিঅ'টো ইমান দেৰিকৈ থাকিব ভিডিঅ'টো লাইক কৰি যাব দেই আৰু পাৰিলে চেনেলটো কি কৰিব ছাবস্ক্ৰাইব মামা আমাৰ লাইনমেন এই মামা হেপী হোলী কৈ দে মইতো অঁ তইতো হয় হেপী হোলী কৈ দে নকওঁ লাইনমেন আমাৰ লাইনমেন এইটো মামা হেপী হোলী কৈ দে বুলি কৈছে নকৈছে দিয়ক হ'ব দিয়ক বেলেগ এইটো গাড়ীটো এতিয়া জমা দি মোৰ গাড়ীটো লৈ আহিম ককা এক্সপ্ৰেছ ঠিক আছে বাই বাই হেপী হোলী মোৰ ফালৰ পৰা পূৰা হেভিকৈ খেলিব সকলোৱে দেই চালিয়াকৈ কাৰণ বৰষুণ বতৰ বোকাত লাগি লাগি খেলিব তেতিয়া মজা লাগিব ন ইনষ্টাগ্ৰামত ভিডিঅ'টো আপলোড কৰিছোঁ ভালকৈ চাই ল'ব ইউটিউবত ঘৰ গৈ কিনে দিম ঠিক আছে বন্ধুকৰ ৰঙাখন আহি গ'ল এইফালে দেখিছোঁ নহয় কল্পতা ৰঙা গাড়ীখন লৈ আহিছে এতিয়া মই ৰঙাখন লৈ যাম আৰু কল্পতা লৈ যাব এক্সপ্ৰেছখন যিহেতু মানে ৰাতিপুৱা এইখন গাড়ী যোনটো লাইন লগাই থৈছোঁ মই মানুহ চানুহ বহাই আছোঁ এতিয়া গাড়ীখন ওলাই যাব আৰু এইয়া মোৰ ছাইডত লগাই থৈ দিছোঁ দেখিছে নহয় যাম আৰু অলপ দেৰি পাছত কাৰণ মোৰ গাড়ী নম্বৰটো হৈ গ'ল 11 নম্বৰ আৰু এক্সপ্ৰেছখন হৈ গ'ল লাষ্ট নম্বৰ চ' লাষ্ট নম্বৰৰ পৰা 1 নম্বৰ লাগিব সেইকাৰণে লাইন লগাবৰ কাৰণে বহি আছোঁ দেই বৈ আছে বেটেৰী গাড়ী চলাই আৰে বহি ল প্ৰথমতে অঁ জাষ্ট যাবইতো গাড়ীটো বক জাষ্ট আহি কিনে বহি যা যাবি গম পাইছে বহিলেহে যাবি তাত ৰখি থাকিলে কেনেকুৱা যাবি কচোন দেখিছে নাই বন্ধু কেনেকুৱা পেচেঞ্জাৰ পাই যা গাড়ীখনত বহিলেহে যাব হয় নাই আহিব নেকি মানুহ আহিছে কথা এই বেগটো উঠাই লোৱা লাগিব নহয় 4-5 মাহৰ পাছত লাইন লগাই কিনে ওলাই গৈছে যে গাড়ী আজি হ্যাঁ কেলে পুৰা দিছে ৰাতি পাপুদাই যা এইফালে চপা যা 2 নম্বৰ গাড়ী মোৰ গাড়ী 11 নম্বৰ কেনেকুৱা চকা ঘূৰে মেজিক চাব নেকি চাব দেই গাইছ
এই মাটি এচটা ওলাই দিলে দেখিলে অলপ আগত যা তোন অলপ আগত যা আকৌ যালৈ বাস বেগা নেকানিবি চিধা চিধা নেকানিবি চিধা নেকানিবি হ'ব হ'ব ইয়াতে আমাৰ গাড়ীবোৰ লাইনত লাগে মানুহ দেই এখন এখনকৈ এইবোৰ 2 নম্বৰ এয়া মাৰ্কেটিং আহিছে চব ভণ্টি কিজানো পৰীক্ষা দিব লাগে আগত চেহেৰা লুকুৱা ল'ৰাটোৱে এইটো কথা